নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই স্থানাংক জ্যামিতিৰ ৩ নম্বৰ কোৱেশ্চনটো তোমালোকৰ মাজলৈ লৈ আহিছো সকলোৱে চাগে সকলোৱে ভালকৈ পঢ়া-শুনা কৰি আছা পৰীক্ষাৰ নিচে ওচৰত সেইবাবে সকলোৱে ভালকৈ পঢ়া আৰু তোমালোকৰ মই ৩ নম্বৰ কোৱেশ্চনটো একানে কৰিব বিচাৰিছো যাতে ইয়াত ৩টা পইণ্ট দিয়া আছে আগতে আমাক কেইটা পইণ্ট দিয়া আছিল দুটা পইণ্ট দিয়া আছিল এ পইণ্ট দিয়া আছিল বি পইণ্ট দিয়া আছে ইয়াতে কি দিয়া আছে ৩টা পইণ্ট দিয়া আছে সেইবাবে তোমালোকৰ মাজলৈ লৈ আহিছো সকলোৱে শিকলৈকে চাবা ভিডিওটো যদি ভাল লাগে ভিডিও প্লিজ লাইক কৰিবা কমেন্ট কৰিবা তোমালোকৰ বন্ধু-বান্ধৱীক শেয়াৰ কৰিবা ঠিক আছে ইয়াতে আমি বিন্দু কেইটা ধৰি লব লাগিব বিন্দু কেইটা আমি আগৰ দৰে যেনেকৈ লিখি লৈছিলো ন ধৰা হল বিন্দু কেইটা বিলা আমি লিখি লব পাৰো ইয়াতে যে ধৰা হল বিন্দু কেইটা এনেকৈ লিখি লবা ধৰা হল বিন্দু কেইটা এ বিন্দুটো ইয়াত কি দিয়া আছে A বিন্দুটো দিয়া আছে ইয়াতে 1,5 আৰু B বিন্দুটো দিয়া আছে তোমাৰ কিমান দিয়া আছে 2,3 আৰু C বিন্দুটো দিয়া আছে তোমাৰ -2, -2, -11 আমাৰ ইয়াতে তিনটা বিন্দু দিয়া আছে A দিয়া আছে B দিয়া আছে আৰু C দিয়া আছে মই A B ধৰি লৈছো তোমালোকে P Q R ধৰি লব পাৰা ঠিক আছে ইয়াতে এতিয়া এটাকে আমি কি কৰিব পাৰো x1 ৰ মান আমি কিমান ধৰিব পাৰো 1 হয় না এইটো চেঞ্জ কৰি লৈছো x1 ৰ মানটো আমি 1 ধৰিব পাৰো আৰু x2 মানটো মই কিমান ধৰিব পাৰো x2 মানটো ধৰিব পাৰো মই 2 ইয়াতে x1 2 দিয়া আছে আৰু x3 মানটো মই কিমান ধৰিব পাৰো ইয়াতে -2 ধৰিব পাৰো আৰু সেম মই y1 ৰ মানটো কিমান ধৰিব পাৰো y1 ৰ মানটো ধৰিব পাৰো মই 5 আৰু y2 মানটো মই ধৰিব পাৰো কিমান 3 আৰু y3 মানটো ধৰিব পাৰো মই ধৰিব আপোনাৰ -11 আৰু এনেকৈ বিন্দু কেইটা লিখি লোৱাৰ পিছত তোমালোকে সেম ফৰ্মুলাটো আগৰ ফৰ্মুলাটো কৰিবা এটাকে কি হ'ব AB দূৰত্ব আমাৰ AB দূৰত্বটো উলিয়াই লওঁ তাৰ পিছত আমি BC উলিয়াম ঠিক আছে তাৰ পিছত আমি কি লম BC উলিয়াম তাৰ পিছত আকৌ আমি CA উলিয়াম আমি তিনটা পৰ্যায়ত এটা আমি কোৱেশ্চন কৰিব লাগিব এটা ফৰ্মুলাটো হ'ব আমাৰ অলৰেডি ফৰ্মুলাটো সকলোৱে জানে কিমান হ'ব x2 - x1 হোল স্কয়াৰ প্লাস কিমান হ'ব y2 - y1 হোল স্কয়ার এটো ফর্মুলা সকলে জানা ঠিক আছে ইয়াতে ধৰা হক কি দিয়া আছে যে x1 মান x2 মান কিমান দিয়া আছে 2 - 1 কিমান হ'ব হোল স্কয়ার প্লাস কিমান হ'ব y2 মান কিমান দিয়া আছে 3 দিয়া আছে y2 মান কিমান দিয়া আছে 3 দিয়া আছে গতিকে 3 মাইনাস কিমান হ'ব 3 মাইনাস কিমান হ'ব 5 হয় ন 3 মাইনাস কিমান হ'ব 5 হোল স্কয়ার হ'ব হ্যাঁ এতিয়া বদমাস উলৰ মতে আমি ব্ৰেকেটৰ কিনা গটিকে সলভ কৰিব লাগে গতিকে কিমান হ'ব 1 স্কয়াৰ প্লাস কিমান হ'ব -2 স্কয়াৰ তে স্কয়াৰ কৰিলে মাইনাসটো আঁতৰি যাব হয় গতিকে কিমান হ'ব 1 প্লাস কিমান হ'ব 4 হ'ব মানে কিমান হ'ব √5 গতিকে আমাৰ AB দূৰত্ব হ'ব আমাৰ √5 তোমালোকে লিখি লব পাৰা ইয়াতে যে AB দূৰত্ব কিমান হ'ব তোমাৰ ইয়াতে √5 ঠিক আছে সেম তোমালোকে ফৰ্মুলাটো লিখিব পাৰা যে BC দূৰত্বৰ ফৰ্মুলাটো কিমান হ'ব তোমাৰ যে x3 BC লিখা আছে ন গতিকে B আৰু C মাজত সম্পৰ্ক হ'ব ঠিক আছে BC মাজত দূৰত্ব কৈছে যেতে B আৰু C মাজত সম্পৰ্ক হ'ব মানে x3 মাইনাস কিমান হ'ব x3 মাইনাস x2 হ'ব হোল স্কয়াৰ প্লাস কিমান হ'ব y3 মাইনাস কিমান হ'ব y2 হোল স্কয়াৰ ঠিক আছে এই গিটা এই ফৰ্মুলাটো তোমালোকক লাগিব এতিয়া আমি সেম ফৰ্মুলা যি গিটা ডাটা ইয়াতে দিয়া আছে ইয়াতে x3 মানটো কিমান দিয়া আছে তোমাৰ -2 দিয়া আছে x2 মানটো কিমান দিয়া আছে 2 দিয়া আছে y3 মানটো কিমান দিয়া আছে 3 দিয়া আছে আৰু y2 মানটো কিমান দিয়া আছে তোমাৰ y2 মানটো দিয়া আছে y2 মানটো কিমান দিয়া আছে 3 দিয়া আছে হয় আৰু y3 মানটো কিমান দিয়া আছে -11 এই ভ্যালু গিটা পুট কৰি দিলে হৈ যাব ইয়াতে ঠিক আছে সেম ইয়াতে কিমান হ'ব -2 কিমান হ'ব হোল স্কয়াৰ প্লাস কিমান হ'ব -11 -3 কিমান হ'ব হোল স্কয়াৰ জাস্ট ভ্যালু কিটা মই পুট কৰি দিছো ইয়াতে ঠিক আছে এতিয়া -2 আৰু -2 হলে গৈ -4 কিমান হ'ব হোল স্কয়াৰ হ'ব নে -11 আৰু -3 কিমান হ'ব তোমাৰ প্লাস কিমান হ'ব -14 হোল স্কয়াৰ ঠিক আছে এইগিটা কষ্ট কিমান হ'ব 16 হ'ব 16 প্লাস কিমান হ'ব 196 কিমান হ'ব তোমাৰ আনসাৰটো হ'ব 212 হয় নি এটো এড কৰিলে কিমান হ'ব 212 এটা তোমালোকে
এইটো সলভ কৰিব পাৰা যে 212 টোক তোমালোকে সলভ কৰিব পাৰা 212 টোক তোমালোকে যদি সলভ কৰা কিমান হ'ব 2 এ কৰিলে কিমান হ'ব 2 10 গুণ কিমান হ'ব 20 হ'ব 200 গুণ 12 হয় না আকৌ এটো কৰিবা 2 এ কৰিলে কিমান হ'ব 2 5 গুণ 10 হ'ব 2 3 গুণ 6 হ'ব হ্যাঁ এটা 50 ঠিক মই কৰিবলৈ নাযাও আৰু এটা ডাইৰেক্ট অলৰেডি ইয়াৰ পৰা ওলাই আছে ইয়াৰ পৰা এটা 2 ওলাব হয় না মানে তোমাৰ সলভ কৰিলে কিমান হ'ব 2 * 2 * 53 হ'ব হ'ব এটা কিমান হ'ব ইয়াৰ পৰা এটা 2 হ'ব √53 হ'ব এটো হ'ব তোমালোকৰ BC মাজৰ দূৰত্ব এতিয়া আকৌ আমি আৰু এটা উলিয়াব লাগিব CA দূৰত্ব তিনটা বিন্দু হল আমি তিনটা দূৰত্ব উলিয়াব লাগিব ন গতিকে আমাৰ আকৌ হ'ব এতিয়া CA দূৰত্ব সেম এটা CA মাজৰ দূৰত্ব উলিয়াবলৈ হলে ফৰ্মুলাটো আমি একে ব্যৱহাৰ কৰিব লাগিব CA হ'বলৈ হলে কি কৰিব লাগিব x কিমান হ'ব x1 - x3 ঠিক আছে কিমান হ'ব x1 - কিমান হ'ব x3 হোল স্কয়াৰ প্লাস কিমান হ'ব y1 - কিমান হ'ব y3 হোল স্কয়াৰ এটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব সেম আমি ফৰ্মুলা কিটা মতে আমি ভ্যালু কিটা পুট কৰি যাম ইয়াতে আমাৰ ইয়াতে x1 মান কিমান দিয়া আছে 1 দিয়া আছে মাইনাস কিমান হ'ব -x3 মান কিমান দিয়া আছে -2 হোল স্কয়াৰ প্লাস কিমান হ'ব y1 মান কিমান দিয়া আছে y1 মান দিয়া আছে তোমাৰ ইয়াতে 5 দিয়া আছে 5 হ'ব মাইনাস কিমান হ'ব আকৌ আমাৰ y3 মান কিমান দিয়া আছে y3 মান দিয়া আছে 11 11 মানে তোমাৰ -11 ঠিক আছে -11 দিয়া আছে কিমান হ'ব হোল স্কয়াৰ হ'ব না এটা সোয়া এটা মাইনাসে প্লাস হবে এটা কিমান হ'ব তোমাৰ 3 + 3 স্কয়াৰ প্লাস কিমান হ'ব 3 স্কয়াৰ প্লাস কিমান হ'ব তোমাৰ দেখাই দিছো তোমাৰ 1 প্লাস কিমান হ'ব 2 হোল স্কয়াৰ প্লাস কিমান হ'ব 5 প্লাস কিমান হ'ব 11 হোল স্কয়াৰ ঠিক আছে ইয়াক প্লাস কৰিলে আমি পাম 2 + 1 কিমান হ'ব 3 স্কয়াৰ প্লাস কিমান হ'ব 16 স্কয়াৰ কিটা যেটা আমি প্লাস কৰো ঠিক আছে তাৰ পিছত আপোনাৰ আনসাৰটো হ'ব ইয়াৰে 3 + 16 কিমান হ'ব তোমাৰ এটো তোমাৰ 9 হ'ব আৰু এটো 16 যদি স্কয়াৰ কৰা কিমান হ'ব তোমাৰ 256 হ'ব হয়নে আৰু ইয়াক যদি কৰা তোমাৰ কিমান হ'ব 256 + 9 যদি কৰা কিমান হৈ যাব তোমাৰ 265 আৰু ইয়াকে তুমি যদি আকৌ কৰিবলৈ বিচৰা যে 265 ক যদি তুমি কৰা এটো 2 এ না যায় 3 এটো না যায় গতিকে 3 এ যায় নেকি চাই লো এবাৰ 5 এ যাব এটো সোয়া 5 এ গলে 5 5 গুণ কিমান হ'ব 25 হ'ব আৰু 5 5 গুণ 25 এবাৰ যাব হয়নে মানে তোমাৰ 51 হ'ব 51 হ'ব ঠিক আছে 51 গতিকে তুমি এটো কৰিব পাৰা যে 53 হ'ব এটো কৰিব পাৰা ইয়াৰ আনসাৰটো হ'ব 5√53 ইয়াৰ আনসাৰটো হ'ব তোমাৰ এটো ঠিক আছে বিন্দু কেটা হ'ব তোমাৰ একৰখীয় নহব ইয়াৰ আনসাৰ কিটা অলৰেডি তোমালোকে গম পালাই চাগে যেটো CA হ'ব হেতু হ'ব তোমাৰ 5√53 হ'ব আৰু BC হ'ব 253 আৰু তোমাৰ বাকি কিটাটো অলৰেডি তুমি গম পালা বাকি AB টো গম পালা ইয়াৰ আনসাৰটো হ'ব √5 আৰু ভিডিওটো ইমান আছিল ভিডিওটো যদি ভাল লাগিলে ভিডিও প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ